দোকান এখনৰ মেইন কাম হৈছে প্ৰথমতে দোকানীজনৰ ব্যৱহাৰ, তাৰপিছত দোকানখনৰ খাদ্য বস্তু এই গোটেইখিনি যেতিয়া ভাল হ'ব তেতিয়া নিজে মানুহ আৰম্ভ কৰিব। আৰু আজি আপোনালোকে এখন দোকান দেখাই আছোঁ, বৰপেটাত আৰম্ভ হৈছে দোকানখন। আৰু দোকানখনৰ নাম হৈছে লক্ষ্মী সুইটছ এণ্ড ভোজনালয় বুলি। আৰু সেই দোকানখনৰ এড্ৰেছটো মই আপোনালোকক কৈ আছোঁ। লক্ষ্মী সুইটছ এণ্ড ভোজনালয় এখন চাহ আৰু মিঠাই দোকান নতুনকৈ আৰম্ভ কৰা হৈছে বৰপেটাত। আৰু দোকানখন আৰম্ভ কৰিছে এজনী ছোৱালীয়ে, তেওঁ নিজে সাহস কৰিছে এটা নিজৰ বিজনেছ কৰিবলৈ, নিজৰ কাম কৰিবলৈ। গতিকে আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। ইয়াত চাই লওক কি আছে, আপোনালোকে চাব পাৰিব, ধুনীয়াকৈ ইয়াত ডিছপ্লে কৰা আছে। এইফালে এইটো হ'ল কানাড়া বেংক আৰু তাৰে সন্মুখতে আছে এইটো এক্সিছ বেংক। এই দুয়োটা বেংকৰ ওচৰতে এই দোকানখন আৰম্ভ কৰা হৈছে। আৰু সন্মুখত গ'লে আপোনালোকে জনিয়া চৌক পাব, যিটো আমাৰ মেডিকেল কলেজৰ ফালে যায়। তাৰপিছত তাৰে ওচৰতে এই দোকানখন আছে, তাৰে ওচৰতে জিঅ' ডিজিটেল ষ্ট'ৰখন আপোনালোকে দেখাই পাইছে। তাৰে ওচৰতে এখন কম্পিউটাৰৰ দোকান আছে, তাৰে ওচৰতে এটা SBI ATM আছে। আৰু এইফালে গ'লে আপোনালোকে পাব MC কলেজ চৌক বা বাছ ষ্টেণ্ডৰ চৌকটো, তাৰে ওচৰতে দোকানখন। আপোনালোকে এড্ৰেছটো নিশ্চয় গম পাইছে, ওচৰতে হয়, বৰপেটাতে মাজমজিয়াত হয় দোকানখন। এতিয়া মিঠাই কি আছে চাই লওক আপোনালোকে। ইয়াতে 15 টকাৰ পৰা 8 টকালৈকে গোটেইখিনি মিঠাই ইয়াতে পাব। আৰু দামবিলাক আপোনালোকে একদম ৰিজনেবল প্ৰাইচত পাব। 8 টকাৰ পৰা একদম 15 টকালৈকে আপোনালোকৰ যি ইচ্ছা সেইটোৱে মিঠাই ল'ব পাৰিব। এই দোকানখনত এবিধ স্পেচিয়েল আইটেমৰ ব্যৱস্থা কৰা হৈছে, আৰু সেইটো হ'ল পায়স। আপোনালোকে যদি ইয়াত আহি পেলাই পৰঠা খায়, ৰুটি খায় বা ভাত খায়, তাৰে সকলো বস্তুৰ লগতে আপোনাক পায়স দিয়া হ'ব। আমাৰ বাহিৰত এটা পৰম্পৰা আছে, যিকোনো বস্তু খাই উঠাৰ পিছত অকণমান মিঠা খাবলৈ মন যায়, আৰু সেই ব্যৱস্থাটোৱে ইয়াতো কৰা হৈছে, যিটো বৰপেটাৰ ক'তো নাপায় আপোনালোকে। দোকানখনত কি পায় মই আপোনালোকক এবাৰ ভালকৈ কৈ দিছোঁ। ইয়াত পাব চাহ, ৰুটি, পৰঠা, ভাত, তাৰপিছত বিভিন্ন মিঠাইবিলাক, এই গোটেইবিলাক আপোনালোকে পাব। লগতে ইয়াৰ লগত স্পেচিয়েলি ক্ষীৰ পাব, অৰ্থাৎ পায়স পাব। এই গোটেইখিনি আপোনালোকক দিয়া হ'ব। আপোনালোকে দোকানখনত ভিজিট কৰক, দোকানখনলৈ আহক, এবাৰ চাহৰ জুতি লৈ যাওক, এবাৰ পৰঠা খাই যাওক। তাৰপিছত আপোনালোকে কেনে পায় কি পায় মালিকক কৈ যাওক। আৰু মালিকজনী এজনী ছোৱালী হয়, তেওঁক আপোনালোকে সাহস দিব, যাতে বৰপেটাৰ প্ৰতিজনী ছোৱালীয়ে এনেকৈ আগবাঢ়ি আহি পেলাই নিজৰ বিজনেছ, নিজৰ কাম কৰিবলৈ সাহস পায়। আপোনালোকলৈ এইটো অনুৰোধ থাকিল বৰপেটাবাসী ৰাইজলৈ। থেংক ইউ।